হাই বন্ধু বান্ধৱীসকল, ধুমুহাই আজি এঘৰ দুখীয়া পৰিয়ালৰ ঘৰ ভাঙি ৰাস্তাৰ মাজত পেলাই দিছে। চাওকচোন এই ভিডিঅ'টো, আপোনালোকে শেষলৈ চাব। যে আমাৰ ওচৰতে দুখীয়া পৰিয়ালৰ ঘৰ হয়, তো ধুমুহাই এনেকুৱাকৈ আজি ধুমুহা আহিছে, ঘৰটো উৰাই নি টিংবোৰ মাজ ৰাস্তাত পেলাই দিছে। আপোনালোকে চাওকচোন। তো এনেকৈ মানুহবোৰে এতিয়া টিংবোৰ থৈ আছে। এয়া হৈছে দুখীয়াবোৰৰ অৱস্থা। এনেকুৱা দুখীয়াবোৰ, যিসকল দুখীয়া নিচলা মানুহ আছে, এইসকলৰ অৱস্থা এনেকুৱা হৈছে। তো আমাৰ মাজত আজি ধুমুহাৰ লগতে আজি এডাল মাজ ৰাস্তাত লাইনৰ তাৰৰ ওপৰত গাছ এডাল পৰিছে। তো লাইনটো এতিয়া বৰ্তমান নাই, তো যাতে ভাল কৰিব অলপ দেৰিকৈ, বৰ্তমান